মানুহে অথেন্টিক হেৰি নোহোৱাকৈ ৰিচাৰ্চ নকৰাকৈ একোখন বুক মাৰ্কেটত এৰি দিছে এইটো কিমান ধৰণৰ এইটো কি বুলি ক'ম আমি এইটো এটা ইটছ এ কাইণ্ড অফ এইটো অপৰাধ বুলিয়ে ক'ব পাৰোঁ সেই ধৰণৰ কাম যাতে নকৰে মানুহে আমাৰ কিতাপ লিখি দিবলৈ ধৰিছে আমি খুবেই ভাল কথা কিন্তু গৈ পেলাই বিকৃত তথ্যৰ অন্তত এইটো পইচা আৰু হেৰিৰ কাৰণে কৰিছে তেওঁলোকে যাতে সোনকালে বিক্ৰী হয় এতিয়া আমাকে বহুতজনে ৰিকুৱেষ্ট কৰিছে এটা আৰ্টিকল লাগে যাতে সেইটো তাতে ইনক্লুড কৰি দিব পাৰে মই এইটো পলাইটলি ৰিফিউজ কৰিছোঁ এতিয়া এই মূল কামটো জুবিনৰ ন্যায় প্ৰদানেই হোৱা নাই ইমান তৎকালে আমি ইমানবিলাক কিতাপ এখন লিখি তৎকালে হেৰি কৰিব আমাৰ কোনো কোৱা নাই নহয় প্ৰয়োজন নাই আৰু অসমৰ মানুহে সেইটো বিচৰা নাই জুবিনক যি প্ৰকৃততে ভাল পায় গতিকে এইখিনিৰ পৰা যাতে আমি বাৰণ থাকে সকলো নিউ ৰাইটাৰ্ছক আমাৰ নিউৰ লগতে পুৰণা ৰাইটাৰ্ছকো মই দেখিছোঁ এটা আৰ্টিকল দি দিছে বাকীখিনি বেলেগ আৰ্টিকল নামটো জুবিনৰ এই ধৰণৰ কাম যাতে নকৰে অসমে ভাল কথা ভাল কামৰ কাৰণে জুবিন যিহেতুকে আছিলে সেই কাম কৰক যিটো কাম থাকি যায় স্থায়ী হয় গতিকে এইখিনিতে আমাৰ সকলোবিলাক ৰেচপেক্টেড অথৰ্ছলৈ আমাৰ নতুন ধৰণৰ যিবিলাক লেখীয়া মেলালৈ আহিব খুজিছে সেইসকলক অনুৰোধ কৰিছোঁ যাতে ৰিচাৰ্চ নকৰাকৈ অনুসন্ধান নকৰাকৈ যাতে একো নিলিখে আৰু প্ৰায়ৰ ইণ্টিমেশ্যন নকৰাকৈ ফেমিলিক সুধিব লাগিব সুধি পেলাই তথ্য সহকাৰ দিয়ক তেতিয়া ভাল হ'ব কথাটো